নমস্কাৰ বন্ধুসকল, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন খোৱালৈ আপোনাক সকলোকে পোনপ্ৰথমতে সুস্বাগতম। বন্ধুসকল, আপোনালোকে নিশ্চয় এই আগন্তুক হ'বলগীয়া টেট পৰীক্ষাত আপোনালোকে আবেদন কৰিব বিচাৰে। যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যিবোৰ ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছবোৰৰ আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে যি নেকি আপোনালোকৰ পিক্সেল আৰু ডেনচিটি থাকে, তাৰপিছত আপোনালোকে কেবিত নিব লাগে, 35 কেবিৰ তলত হ'ব লাগে। এইবিলাক ফটোৰ হওক বা জেপিজি ফাইল হওক, ইমেজ ফাইল হওক, আপোনালোকে কেনেকৈ এই ফাইলবোৰ আপোনালোকে MBৰ পৰা আপোনালোকে কেবিলৈ নিব বা আপোনালোকৰ যি পিক্সেল ডাইমেনচিটি থাকে বা আপোনালোকৰ যি ফটোৰ চাইজটো থাকে কেনেকৈ কমাব। কাৰণ আপোনালোকৰ যদি ফটোৰ চাইজ বা পিক্সেল আপোনালোকৰ কম থাকে তেতিয়াহ'লে আপোনালোকৰ কিন্তু বা বেছি থাকে তেতিয়াহ'লে কিন্তু আপোনালোকৰ এই ফটো বা ডকুমেণ্টছটো আপোনালোকৰ আপলোড কিন্তু নহয়। গতিকে আপোনালোকে এই প্ৰব্লেমটোৰ চলিউশ্যন মই আজি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। গতিকে বন্ধুসকল, আপোনালোকে কি কৰিব লাগিব, এটা এপ ডাউনলোড কৰিব লাগিব। সেই এপটো আপোনালোকে ক'ত পাব, প্লে ষ্ট'ৰত পাব। আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে কি কৰিব, চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব কিউ ৰিডিউচ বুলি আপোনালোকে যেতিয়া টাইপ কৰিব, এই যি প্ৰথমৰ অপশ্যনটো আহিছে এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাৰিছে এই এপটোৰ আইকন এনেকুৱা থাকিব, আৰু কিউ ৰিডিউচ লাইট কম্প্ৰেছ ইমেজ চাইজ ইন KB and MB। এই এপটো অতি ভাল সুন্দৰ এপ, মই নিজে ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকে কি কৰিব, ইয়াৰ যি এপটোত আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড কৰা আছে, অৰ্থাৎ ইনষ্টল কৰা আছে। আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত আপোনালোকে মই অ'পেন কৰি দেখাইছোঁ, ইয়াৰ জৰিয়তে আপোনালোকে অ'পেন কৰিব। অ'পেন যেতিয়া আপোনালোকে কৰিব, আপোনালোকৰ মোবাইলত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে সুধিছে ইয়াত যে এলাউ কিউ ৰিডিউচ লাইট টু এক্সেছ ফটোজ এণ্ড মিডিয়া অন ইউৰ ডিভাইচ, অৰ্থাৎ আপোনালোকৰ যি মিডিয়া আছে, অৰ্থাৎ ফটোজ আছে, এই ডকুমেণ্টছবোৰ অৰ্থাৎ আপোনালোকে এক্সেছ কৰিব দিব লাগিব। অৰ্থাৎ তেতিয়াহে আপোনালোকৰ ডকুমেণ্টছবোৰ তাৰপৰা কালেক্ট কৰি ইয়াত আপোনালোকৰ MBৰ পৰা কেবিলৈ নিব পাৰিব। গতিকে আপোনালোকে কি কৰিব লাগিব, এলাউ কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ এতিয়া কাম শেষ। এতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াত চাব পাৰিছে চুজ ফটো বুলি আছে। আপোনালোকে এই চুজ ফটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ গেলেৰীটো ইয়াৰ পৰা চুজ কৰিব। গেলেৰীটো চুজ কৰাৰ পাছত আপোনালোকে ইয়াৰে গেলেৰীটো অ'পেন কৰি ল'ব। গেলেৰীটো অ'পেন কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকৰ যিকোনো এটা ফটো পোনপ্ৰথমতে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মই এতিয়া আপোনালোকক এটা ফটো ইয়াৰ পৰা চুজ কৰি দেখুৱাম যে ইয়াত এই ফটোটো মই আপোনালোকক এতিয়া চুজ কৰি দেখুৱাই আছোঁ। বন্ধুসকল চাব পাইছে, এই ফটোটোৰ চাইজ হ'ল 19.55 KB, অৰ্থাৎ 0.02 MB। গতিকে আপোনালোকে এই ফটোটো যদি আপোনালোকে কেবিলৈ নিব বিচাৰে, আৰু কম কৰিব বিচাৰে, বা যদি আপোনালোকে MBও থাকে কবিলৈ নিব বিচাৰে, তেতিয়া চাব পাৰে আপোনালোকে ইয়াত লিখি দিব মাত্ৰ, ইয়াত ধৰক 19.55 KB আছে। যদি আপোনালোকৰ ধৰক যিমান KB লাগে বনাবলৈ, সেই ফটোটো আপোনালোকে এই ফটোটো মই 10 KB বনাম, তেতিয়া ইয়াত 10 KB বুলি লিখি দিলোঁ। লিখি দিয়াৰ পাছত আপোনালোকে তাৰপিছত আপোনালোকে 10 KB বুলি লিখি ইয়াতে আপোনালোকে ছাইডত অপশ্যন চাব পাৰে, ইয়াত KB MB আছে। MBটো নিব পাৰে, আপোনালোকে কেবিটো নিব পাৰে। গতিকে কেবিটো কেবিয়ে থাকিব দিব। তাৰপিছত আপোনালোকে কম্প্ৰেছত ক্লিক কৰিব। কম্প্ৰেছত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে চাব পাৰি যে ইয়াত হৈ গ'ল আপোনালোকৰ ফটোটো কম্প্ৰেছ ফাইল চাইজ 9.82 KB, অৰ্থাৎ 19 KBৰ পৰা আপোনালোকৰ 9 KB হৈ গ'ল। গতিকে বন্ধুসকল আপোনালোকে এনেকৈ আপোনালোকৰ যিকোনো ফাইল, ইমেজৰ জেপিজি ফাইল, ইমেজ ফাইল আপোনালোকে ইয়াত অতি সহজতে আপোনালোকৰ ফাইলৰ যি চাইজ বা ফটোৰ যি চাইজ আপোনালোকে কমাব পাৰিব। কমোৱাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে শ্বেয়াৰত ক্লিক কৰি আপোনালোকে শ্বেয়াৰো কৰি দিব পাৰে। গতিকে শ্বেয়াৰ নকৰিলেও আপোনালোকৰ এই ফাইলটো গৈ আপোনালোকৰ যি এই কিউ ৰিডিউচ লাইট বুলি এটা ফাইল ক্ৰিয়েট হ'ব, নিজে অট'মেটিক ক্ৰিয়েট হৈ তাতে আপোনালোকৰ এই ফটোটো ছেভ হৈ যাব। গতিকে আশা কৰোঁ বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও আপোনালোকৰ সহায় হৈছে বা আপোনালোকৰ নলেজেবল হৈছে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যেতিয়া আমাৰ এই চেনেলটোত আপোনালোকে পোনপ্ৰথমবাৰ নতুনকৈ চাই আছে তেতিয়া চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাটো ফ্ৰী হয়, গতিকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে আমাৰ আহি থকা এনেকুৱা ধৰণৰ নতুন নতুন আপডেট আৰু নতুন নতুন খবৰবোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকে। গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পোৱা এটা নতুন ভিডিঅ'লৈ জয় অসম, বন্দে মাতৰম।